অতি পুৰণি জামে মছজিদত আজি দিন ধৰি পুৰা দিনটোত ৰজা ৰাখি গধূলিৰ সময়ত ইফতাৰৰ যি সকলো আহি উপস্থিত হৈছে। মই সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। আৰু ৰমজান মাহত যিখিনি নামাজ কৰে বা তেখেতসকলে ধৰ্মীয় প্ৰাৰ্থনা কৰে, ইয়াৰ দ্বাৰা আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় সদায় থাকক, মই সেইটো কামনা কৰিছোঁ। আৰু এই বৃহত্তৰ মিলন বজাৰ অঞ্চলত সকলো জাতি ধৰ্মৰ লোক একেলগে মিলিজুলি খুব শান্তিৰে আছে। মই ভগৱান আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, অনাগত দিনতো এই অঞ্চল সদায় শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজেৰে থাকিব লাগে। এই বৃহত্তৰ অঞ্চলটো বড়োলেণ্ডৰ বাহিৰত আছিলে। 2020 চনত শান্তি চুক্তি কৰাৰ পিছত যিটো ডেলিমিটেশ্যন হ'ল, ইয়াত এই বৃহত্তৰ অঞ্চলটো আমাৰ বিটিআৰ অঞ্চলত আহিছে। এই অঞ্চলৰ ৰাইজ এতিয়া বিটিআৰ অঞ্চলৰ ৰাইজ, গতিকে সেই অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু অনাগত সময়তো কৰি যাম। এই অঞ্চলৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজ যিবিলাক সমস্যা আছে, প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ লগত আমি একেলগে মিলিজুলি কাম কৰিম। মই অঞ্চলৰ সকলো ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই আপোনালোককো মই আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিসকল বিজেপিৰ আজি প্ৰাৰ্থী হৈছে অসমত, কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে অসমত, বেলেগ বেলেগ দলৰ BPFৰো ঘোষণা কৰিব, সকলো MLAৰ কাৰণে বা বিধায়ক হোৱাৰ কাৰণে যিসকলে আজি প্ৰাৰ্থিত্ব পাইছে ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে চবকে শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ UPPL দলৰ প্ৰথম তালিকাত, দ্বিতীয় তালিকাত, তৃতীয় তালিকাত যিসকলৰ নাম আহিছে, আমাৰ সেই সকলো সতীৰ্থ বা মোৰ দাদাসকল, ভাইসকল, বাইদেউ চবকে মই শুভেচ্ছা জনাইছোঁ, যাতে আহি থকা আমাৰ অসমৰ বা ভাৰতৰ আটাইতকৈ উচ্চ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, ভোটৰ যিটো অধিকাৰ, সেইটো সকলো পাব বা এই গণতান্ত্ৰিক উৎসৱৰ দ্বাৰা সেইসকলে ৰাইজক সেৱা কৰিবলৈ সুযোগ পাব, সেইটো মই কামনা কৰিছোঁ আৰু সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। মই শুভেচ্ছা জনাইছোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক। আগতো তেখেতে এবাৰ বিধায়ক আছিলে, মাজতে ৰাজ্যসভাত হ'ল, তাৰপিছত তেখেতে স্পীকাৰ হ'ল আৰু এতিয়া ইয়াত আহিছে। যোৱাবাৰ পানেৰীত আছিলে, তেখেতে এইবাৰ ইয়াত খেলিছে। মইতো ইয়াৰে সন্তান, ইয়াতে জন্ম পাইছোঁ আৰু যোৱা 5টা বছৰত তামোলপুৰত বহুতখিনি কাম কৰিবলৈ সুযোগ পাইছোঁ আৰু বহুত কাম কৰিব লগা আছে। সেইকাৰণে তামোলপুৰত আমাৰ দলে যেনেকৈ মোক ইয়াতে প্ৰাৰ্থী হিচাপে থিয় কৰাইছে, মই ৰাইজৰ কাৰণে কাম কৰিবলৈ তামোলপুৰত আজি ইলেকশ্যনত অংশগ্ৰহণ কৰিছোঁ। অহাকালি দিম। নহয়, তাতে আমাৰতো বহুত প্ৰাৰ্থী আছে। আজি UPPL ইয়াতে বহুত প্ৰাৰ্থী আছে। প্ৰাৰ্থীটো ইয়াত মাত্ৰ নহয়, প্ৰত্যেকটো সমষ্টিতে প্ৰাৰ্থী আছে। আমাৰতো ইয়াত বিধায়কে আছে, কিন্তু দলে যিটো সিদ্ধান্ত লৈছে আমি দলৰ লগতহে কাম কৰোঁ। দলৰ আমি সদস্য হয়, মই দলৰ প্ৰেছিডেণ্ট, কিন্তু আমি দলৰ যিবিলাক সিদ্ধান্ত, এই সিদ্ধান্ত মতে কাম কৰোঁ। চাওক, গাদীৰ কাৰণে নিৰ্বাচন খেলিলে 45 বছৰত পলিটিক্স কৰিব নাহিলোঁ হয়। বাকীবিলাকে যেনেকৈ 25 বছৰত কৰিছে, ময়ো 25 বছৰতে পলিটিক্সত আহিলোঁ হয়। মই 45 বছৰৰ পিছতহে পলিটিক্সত আহিছোঁ আৰু পলিটিক্স কৰাটো মোৰ জীৱনৰ লক্ষ্যও নাছিলে, উদ্দেশ্যও নাছিলে। গতিকে 10জনে 10টা কথা কৈ পেলাই ভাল পায়, লোগো কা কাম হে কেহনা, তো সেইটো ক'বলৈ দিয়ক। মই নিজৰ কামটো কৰি যাম আৰু অনাগত দিনত গম পাই যাব মই কি কাম কৰিছোঁ, কৰা নাই। ইয়াততো আগৰ মানুহবিলাকে তামোলপুৰত বহুত সুযোগ পাইছে, কিন্তু আজি তামোলপুৰটো মই ইয়াত CM হোৱাৰ পিছত, জলেন দৈমাৰী MLA হোৱাৰ পিছত ইয়াত কিমানখিনি ডেভেলপমেণ্ট আহিল, এইটোতো চবে দেখিবলৈ পাইছে। আৰু যিসকলে ইলেকশ্যন খেলিব আহিছে, তেখেতসকলো আগতে আছিলে, সুযোগ পাইছিলে। আমি 15টা সমষ্টিত আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ। গতিকে আমি অলৰেডি একলাই চলো নীতিৰে আগবাঢ়ি আছোঁ। এতিয়ালৈকে আমি অকলে আছোঁ আৰু আছে। গোটেই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কি পৰিৱেশ আহে, বিভিন্ন দল সংগঠনৰ লগত আলোচনা চলি আছে। ইলেকশ্যনলৈকে বহুত টাইম আছে আৰু নিৰ্বাচন খেলাৰ পিছত আৰু মিত্ৰতাটো কথা নাহেই। অকলে খেলিছোঁ, তেখেতসকলে 2টা দল মিলি খেলিছে, আমি অকলে খেলিছোঁ।